শুক্ৰা আৰু দুমকা, আজি ৰাতি মই বৰ খাতৰা সপোন এটা দেখিলো নহয়। হে কি সপোনৰ কথা কৈছ ঐ বুল্লা? ভূতৰ সপোন দেখিলি চাগে তই? নহয় অ, একো ভূতৰ সপোন নহয়, কিন্তু সপোনটো বৰ খাতৰা। এখন লুডুৰ সপোন দেখিলো মই। বুল্লা ভয় পাদুৰা, লুডু দেখিলে সি সপোনত, লুডু দেখিয়ে ভয় খালে। এই দুমকা, সেই লুডুখন এখন সাধাৰণ লুডু নহয়, সেই লুডুখন মায়াবী লুডু। সেই লুডুখন খেলিলে হেনো লুডুখনৰ ভিতৰলৈ গুচি যায়। কি হ'ল, মুখ চুখ মেলি কৰি থাকিলি যে? কি হ'ল, ভয় খালি নেকি তহঁতি? হেই সপোন কেতিয়াও সঁচা নহয়। বল বল সোনকালে যাওঁ বল, এই হাবিখন সোনকালে পাৰ হ'ব লাগিব ৰাতি নোহোৱাৰ আগতে। আন্ধাৰ হৈ থাকিব নহ'লে ইয়াতে। আৰু যদি সঁচা হৈ যায় তেতিয়া কি কৰিবি? আৰু সেই লুডুখনৰ ভিতৰলৈ মই যাওঁতে গোটেই ভূত প্ৰেত ডাইনছৰ কিবা কিবি খাতৰা বস্তু লগ পালোগে ভিতৰত। ময়ো বহুত দিন ভূতৰ সপোন দেখা নাই, ভূতৰ সপোন দেখা হ'লে ভালেই পালোহেঁতেন। এই দুমকা চুকুৰা, এইখনচোন মাটিত ইমান ডাঙৰ লুডু যে ক'ৰ পৰা পৰিলে হয়? ঐ বুল্লা, দেখিছ তই আহি থাকোঁতে এতিয়া লুডু এখনৰ কথা কৈ আছিলিহে। ভগৱানে কেনেকে আমাক ওপৰৰ পৰা ইমান ডাঙৰ লুডু এখন দি দিলে দেখিলি? তাকেহে মই ভাবিছো এই লুডুখন ক'ৰ পৰা আহিলে। মই কালি ৰাতি দেখা সপোনত ওলোৱা লুডুখনৰ নিচিনা নহয়তো এই লুডুখন। যিয়ে নহওক এই লুডুখন মই ঘৰলৈ লৈ যামগে দেই, তহঁতি নেপাৱ আকৌ, ঘৰত খেলিমগে মই। আই বোপাই, লুডুখন কোনে প্ৰথম দেখিলে সেইটো তই জানো নাই? ইমান ডাঙৰ লুডু মই আগে পিছে দেখিয়ে পোৱা নাই। এইখন মোৰ হয়, মই নিম। হে তহঁতি নিয়া নি কোনে নিয় কি নাই কৰি থাকিবি, কিন্তু ইমান ধুনীয়াকে লুডুখন ইয়াতে আছে, অলপ খেলিব পৰা হ'লে ভালেই আছিলে। কিন্তু ইয়াতে লুডু খেলেহি, গুটি ক'ত পাবি? গুটি লৈ ফুৰা নাই নহয় মই। এই চুকুৰা, তই হেনো দুটা গুটি লৈয়ে ফুৰ এনি টাইম, উলিয়া তাৰে এটা। হেপিয়াই চাওঁ, দুটা গুটি আছিলে বাৰু, ওলাই নেকি কেনেবাকে। চুকুৰা, ইমান ডাঙৰ গুটিটোৰ এইটো, সোনকালে খেলো। কিন্তু এতিয়া কেনেকে খেলিম? এই লুডুখনত চোন একো ৰঙা নীলা হালধীয়া সেউজীয়া একো গুটিয়ে নাই, অকল মুচত মেইন গুটিটোহে আছে। মাৰচোন মাৰ, তোৰ মেইন ডাঙৰ গুটিটোকে মাৰ, কি হয় দেখা যাব। পাঁচ উলিয়াই দিলি, কিন্তু এতিয়া কেনেকে খেলিবি হয়? কি হৈছে? বুল্লা, সঁচাকে এই লুডুখন মায়াবী লুডুৱে হৈছিলে। তই যে কৈ আহিছিলি তেনেকুৱাই, আমি বেলেগ জেগালৈ গুচি আহিলো হপায়। দুমকা, মই সপোনত এই জেগাডোখৰলৈ আহিছিলো, মনত পৰিছে মোৰ। কিন্তু তাৰ পিছত তই ইয়াৰ পৰা কেনেকে ওলালি? দুমকা, মনত পৰিছে মোৰ, এইখিনিত এতিয়া এলিয়েন ওলাব, পলা, আমাক গুলিয়াব নহলে। দুমকা বুল্লা, হৈ গলচোন আমাৰ লুডুখন, কিন্তু লুডুখন আহি পিনি ইয়াত কেনেকে ওলালি? বল 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 চুকুৰা, সোনকালে লুডুখনৰ ওচৰলৈ বল। এই লুডুখন খেলি পিনিয়ে আকৌ আমি ইয়াৰ পৰা ওলাব পাৰিম চাগে। বল বল। দুমকা চুকুৰা, নিজৰ জীৱন বচাও যদি পলাই ইয়াৰ পৰা, এইটো ড্ৰেগন জুই মাৰিব এতিয়া। চুকুৰা বুল্লা, এইবাৰ আমি ক' পালোহি চা? এনেকুৱা লাগিছে যেন এইটো এটা মাউণ্ট এভাৰেষ্ট শৃংগ, আমি বেলেগত ওলালোহি। বুল্লা, সোনকালে তই এতিয়া তোৰ সপোনটো মনত পেলা, কেনেকে এইখিনিৰ পৰা ওলাই গৈছিলি, এইবিলাক চব দেখিছিলি নহয় তই সপোনত? চুকুৰা, মোৰ এইবিলাক চব এতিয়া লাহে লাহে মনত পৰিছে। কালি ৰাতি দেখা সপোনটোৱে পুৰা দিঠকত পৰিণত হৈ গ'ল। এতিয়া আমি আকৌ সেই ড্ৰেগনটো ওলোৱা জেগালৈ যাব লাগিব, তেতিয়াহে বাচিম। কি ওলাইছে এইবিলাক আকৌ? পিছফালে সেই ডাইনাছৰটোৱে খেদি আহিছে আমাক, ড্ৰেগন নেকি? আৰু আগফালে এইটো কাছ। সোনকালে কিবা এটা কৰ বুল্লা, এতিয়া তইহে আমাক বচাব পাৰিবি। সপোনটো মনত পেলা, আমি তোৰ সপোনৰ ভিতৰলৈ গুচি আহিলো। তললৈ পলা সোনকালে, তেতিয়াহে বাচিম আমি। চুকুৰা, সোনকালে এতিয়া লুডুখনত লুডু গুটিটো ঘূৰা, বেলেগ সংখ্যা ওলালেহে আমি বেলেগ জেগালৈ যাব পাৰিম, নহলে ইয়াতে ফচি থাকিম এতিয়া। মাৰিছো এক উলিয়াই দিলি চুকুৰা, কি হব এতিয়া? বুল্লা, ক' পালোহি আমি? আৰু এই সন্মুখত ছোৱালীজনীচোন পিঞ্জৰাৰ ভিতৰত বন্দী হৈ আছে। দুমকা, একো ভয় কৰিব নালাগে, এইজনী এজনী মূৰ্তি হয়, হিলা হিলি নকৰে, এনেহে বন্দী হৈ আছে ইয়াত, মই সপোনত দেখিছিলো।
বুল্লা সোনকালে কিবা এটা ভাব ঐ কিবা এটা সোনকালে কৰ তইহে পাৰিবি এতিয়া সোনকালে ঘৰলৈ যাব লাগে এতিয়া গমেই পোৱা নাই মই কোনখন পৃথিৱীত আছো আৰু এই পিঞ্জাটোৰ ওচৰতে ডাঙৰ ছোৱালী মুখৰ গুফা এটা আছিলে নহয় ক'ত গ'ল সেইটো বুল্লা সৰ্বনাশচোন তই যিটো কৈ আছ যিটো ভাবি আছ সেইটোৱে হৈ হৈ গৈ আছে যে সেইটো ইমান ডাঙৰ ছোৱালী মুখৰ গুফা আৰু এতিয়া কি আমি এই ছোৱালী মুখৰ গুফাটোৰ ভিতৰলৈ যাব লাগিব নেকি বুল্লা ক সোনকালে তই ঠিকে ধৰিলি চুকৰা আমি এই গুফাটোৰ ভিতৰলৈ যাব লাগিব আৰু তেতিয়াহে আমি গুফাটোৰ ভিতৰত লুডুখন আকৌ পামগে কি কিন্তু এই ছোৱালী মুখৰ গুফাটোৰ মুখখন বন্ধ হৈ আছেচোন কেনেকে খোল খাব এতিয়া কেনি যাম আমি ইয়াৰ কিবা এটা মন্ত্ৰ আছিলে মনত পেলাই লওঁ বুল্লা সোনকালে মনত পেলা তোৰ মন্ত্ৰ তোৰ কাৰণে আমি ফচিব লগা হৈছে এতিয়া মনত পৰি গ'ল খোল যা চিম চিম এইটো ক'ব লাগিব ডাঙৰকে তেতিয়া এই গুফাটোৰ মুখখন খোল খাই যাব ঠিক আছে বুল্লা তেনেহ'লে সোনকালে মন্ত্ৰটো গা এই গুফাটোৰ ভিতৰলৈ যাব লাগিব আৰু সোনকালে আমি ঘৰলৈও যাবগৈ লাগিব খোল যা চিম চিম খোল খাই গ'ল ছোৱালীজনীৰ মুখৰ গুফাখন যাওঁ ব'ল সোনকালে আকৌ তাত গৈ লুডু গুটিটো খেলিবগৈ লাগিব যেন লাগিছে মোৰ এতিয়া দুমকা ঠিকে ধৰিলি তই কিন্তু গুফাটোৰ ভিতৰলৈ সাৱধানে যাবি তাত বহুত খাতৰা আছে বুল্লা আমিচোন অলপ আগতে গুফাটোৰ মুখৰ আগত থাকোঁতে পোহৰ হৈ আছিলে ইয়াচোন গোটেই আন্ধাৰ ৰাতি আৰু এইবিলাক কি পুতলা ওলমি আছে ইয়াত দুমকা বুল্লাই আমাক বৰ বেয়া বিপদত ফচাই দিলে দেই ই সকলো জানে কিন্তু আমাক ফুচুলাই মেলি ইয়ালৈ লৈ আহিলে ক'তা বুল্লা লুডুখন ওলোৱাগেই নাই যে কোনখিনিত আছে লুডুখন মনত পেলা সোনকালে বচা চুকৰা বুল্লা বচা মোক দুমকা 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 তোৰ একো নহয় গৈছো মই চুকৰা নেযাবি যাবলৈ দে তাক আৰু আমি বচাব নোৱাৰো এজনী বিৰাট ডাঙৰ বিচ্ছু আমি এতিয়া নিজক বচাব লাগিব নহলে আমিও মৰিম এতিয়া পলাৱা তোৰ কাৰণে সব হৈছে যদি তই আমাৰ সপোনটোৰ কথা নকলিহেঁতেন চাগে তেতিয়া আমি এই লুডুখনৰ ভিতৰলৈ নাহিলোহেঁতেন যদি কেনেবাকে মোৰ কিবা হয় চাবি আকৌ মই মৰাৰ পিছত ভূত হৈ আহি হলেও তোক মাৰিবি চা বুল্লা তোৰ আমি লুডুখনৰ ভিতৰলৈ আহি পিনি কি পালোহি লাখ লাখ মৰি হালি বল চুকৰা বল ৰখিনে থাক আগলৈ বল অলপ আগত আমি আকৌ লুডুখন পামগে তাৰ পিছতহে আমি আকৌ বেলেগ এডোখৰ জেগালৈ ওলাবগে পাৰিম তই মানে মোক ইয়াৰ পৰা জিন্দাকে বাচি ওলাই যাবলৈ নিদিয় আৰু মাৰিহে এৰিবি মোক মাথা গৰম কৰি নাথাকিবি দেই চুকৰা অথনিৰ পৰা শুনি আছো তোৰ কেং কেং মই যদি জনা হলে মই নিজে আহিলোহেঁতেন নেকি তহঁতৰ তাকে পঠিয়াই দিলোহেঁতেন এতিয়া মই বিপদত পৰি আছো দেখা নাই পাই গলোহি আমি আমাৰ নিজৰ লুডুখন এতিয়া কি হৈম খা উলিয়ালে আমি ইয়াৰ পৰা আকৌ নিজৰ জেগালৈ ঘূৰি যাম সোনকালে বুল্লা চুকৰা আমি এতিয়া ছয় উলিয়াব লাগিব যদি কেনেবাকে লুডু গুটিটোত আমি ছয় উলিয়াব পাৰো তেতিয়া আকৌ আমি নিজৰ জেগালৈ ঘূৰি যাম ইমান সহজতে মই থকালৈকে লুডুখনত ছয় উলিয়াব লাগিব